গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ'টোলৈ আৰু আজি আমি মইনামতিৰ পৰা আনন্দপুৰলৈ যাত্ৰা আৰম্ভ কৰিছোঁ মানে ৰাতিপুৱা উঠি ফ্ৰেছ হৈ বেডিং বান্ধি ৰেডি কৰি দিলোঁ আৰু এতিয়া যিহেতু আজি স্কুল খুলিব ন স্কুল খুলিলে আমি ৰাতিপুৱা ওলাই দিব লাগিব ৰুমৰ পৰা স্কুলত থাকিলে প্ৰব্লেম এইটোৱে যা নহওক এইখিনিতো কৰিবই লাগিব ন কাৰণ স্কুলত ক্লাছ হ'ব কিবা হ'ব তাৰপৰা আমি এতিয়া ইয়াত এতিয়া 8:30 বাজিলে ৰাতিপুৱা এই 8:30 বজাত আমি স্কুলৰ পৰা ওলাই দিওঁ যাই আগত চকটো আছে তাত ধুনীয়াকৈ চাহ পানী খাই একেবাৰে আনন্দপুৰ ৰুম নোপোৱালৈকে ভিডিঅ'টো বনাই গৈ আছোঁ শেষলৈকে চাব আৰু গাইজ যোৱাকালি যে ইমান দৰ্শক হৈছে ন সৰুকৈ ক্লিপ এটা আছে চাই লওকচোন তহঁতি আহিলি হা স্কুলত আহিলি বঢ়িয়া দেই ইহঁতে স্কুলত আহিলে আৰু আমি গালো এনেকৈ ওলাই মেলি ৰেডি হৈছোঁ জল্দি বলক আৰু গাড়ী সেইখিনি জল্দি ওলাই দিওঁ কাৰণ সিহঁতৰ ক্লাছ হ'ব নহয় উঠাই দিলোঁ বেডিঙত গাড়ীত বেডিঙত গাড়ী নহয় গাড়ীত বেডিং উঠাই দি মানে অকণমান লেটকৈ যাম 10টামান 10:30 বজাত ওলামগৈ কিন্তু সোনকালে ওলাই দিব লগা হ'ল কাৰণ স্কুলত ক্লাছ কৰিব আৰু অলপ আগত যাম ৰখিম চাহ পানী খাম তাৰপিছত আৰু অলপ আগত আছে বা ৰুমতো ৰখিব লাগিব বাছখন সোনকালে যাব যেনিবা আৰু ইয়াৰ পৰা আনন্দপুৰলৈকে 38 কিলোমিটাৰ পূৰা 38 কিলোমিটাৰ একেবাৰে পেণ্ডেল তাৰপিছত ৰুম ক'ত দিয়ে নাজানো মুঠতে মই ভিডিঅ'টো সুন্দৰভাৱে দেখুৱাই গৈ আছোঁ আপোনালোকে সুন্দৰকৈ চাই থাকিব আৰু দুদিনৰ কাৰণে গৈ আছোঁ আনন্দপুৰ দুদিনৰ কাৰণে মানে সৰু ল'ৰা ছোৱালীবিলাক আহি পালে স্কুলত আহি পালে ইহঁতৰ এতিয়া স্কুল ক্লাছ কৰিব ঐ দিকলা বা কিমান ক্লাছত পঢ়া তুমি হা তুমি কিমান ক্লাছত পঢ়া হা আৰু এটা পোৱালি আছে এইটো তাক মই দেখুৱাইছোঁ সি এতিয়া লুকাইছে এইফালে ই মহৎলোকৰ বাণীটো পঢ়িব নাজানিলে ৰে তাক এইটো লাইন পঢ়িব দিছিলোঁ এটা বন্দুকৰ গুলিতকৈ এবটল চিয়াহীৰ মূল্য বেছি এইটো পঢ়িব দিলোঁ সি এইখিনিও পঢ়িব নোৱাৰিলে ৰে তাক নাজানিলে বুজাই দিলোঁহেঁতেন ই লুকাই আছে এতিয়া নাজানিলে এইটো নাজানিলে বুজাই দিম নহয় সেইটোৱে নাজানিলে বুজাই দিম নহয় তুমি কিয় লুকাই আছা আহা মই বুজাই দিম আহা মই শিকাই দিম নহয় আহা মুতি লোৱা তোৰ বাছ আহি গ'ল বাছত এতিয়া বেডিং উঠাব এয়া অঞ্জন ইতিহাস থিয়েটাৰ বাছ আহি গ'ল এতিয়া বাছখনত বস্তু উঠাব ইয়াতে আৰু মই যাওঁগৈ এইখন লৈ কিনে বলক এনেকৈ গাড়ীখন লৈ ওলাই দিলোঁ মেইন যিটো শ্বপটো আছে য'ত আমাৰ থিয়েটাৰ হৈছিলে তালৈকে তাত গৈ চাহ একাপ খাই বাথৰুমলৈকে ওলাই দিম এতিয়া সময় 8:43 হৈছে 8:43 তো ইয়াতে চাহ খাম এতিয়া আৰু এইটোৱে হ'ল মইনামতি চকটো ইয়াত এখন ধুনীয়া চাহৰ দোকান আছে ইয়াতে চাহ খাই দিম এতিয়া এইখন বৰ্মন ভাণ্ডাৰ চাহ পানী খাই এনেকৈ বাছখনক এৰি যাবলৈ ওলালোঁ মই বাৰ ৰুমলৈকে যাওঁ এতিয়া তাত বাক উঠাই কেনে যামগৈ আৰু আহি পালোঁ বাৰ ওচৰত বাই আছে সৌৱা মানুহবোৰৰ ঘৰত সৌটো ঘৰত আছে তো মই আহি ইয়াত ৰখিছোঁ বাই ওলাই মেলি ৰেডি হোৱালৈকে যিহেতু এইডোখৰ জেগাডোখৰ ঠাণ্ডা গছৰ তলত চাহ পৰিছে বাই ওলাই আছে ওলাই মেলি হ'লে আমি ইয়াৰ পৰা গুচি যাম আনন্দপুৰলৈ আৰু আনন্দপুৰত গৈ ক'ত থাকিবলৈ দিয়ে মানে আমাৰ দুদিনত কেনেকুৱা পৰিৱেশ হয় এইটো ভিডিঅ'ত নহ'লে বেলেগ ভিডিঅ'ত হ'লেও দেখুৱাম আৰু এইটো ভিডিঅ' যিমান দীঘল কৰিব পাৰোঁ বনাই গৈ আছোঁ এইবাৰ আমাৰ বাৰ ৰুমত আহি কিনে এয়া পিঠা আৰু চাহ এইখিনি খাই গাড়ীত বস্তু ভৰোৱা হৈ গ'ল যাব লাগে আৰু সেনেকৈ বাৰ ৰুমৰ পৰা ওলালোঁ আমি আনন্দপুৰলৈ তো এতিয়া কোনফালে কেনেকৈ যাওঁ গোটেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই আছোঁ শেষলৈকে চাই থাকক এতিয়া মানে ফাৰ্ষ্ট টাইম আমি এইফালৰ পৰা ওলাম যিটো ৰাস্তাৰে আমি থিয়েটাৰ কৰিব গৈছিলোঁ মইনামতি তালৈকে যাব নালাগে মেইন ৰাস্তাটো ওলাম মেইন ৰাস্তাৰ পৰা ৰাইটত গ'লে মইনামতি পাম লেফ্টত গ'লে কেন্দুগুৰি পাম তো আমি বৰ্তমান লেফ্টত যাম কেন্দুগুৰিলৈ আৰু এইখন ফিল্ডতে ৰাজধানী থিয়েটাৰ আহিব কেইদিনমান পিছত এই তাত বেনাৰ লাগি আছে মই ডেটটো জনাই আছোঁ ৰ'ব আপোনালোকক কেতিয়া ৰাজধানী থিয়েটাৰ আহিব ৰ'ব এইখনে ফিল্ড আৰু 19 আৰু 20 ছেপ্টেম্বৰ আহি আছে হাথিনাপুৰলৈ ৰাজধানী থিয়েটাৰ মানে এতিয়া জাৰ্ণি কৰাৰ আগমুহূৰ্তত
চুমিবা আৰু মৰিবাৰ লগত আহিলোঁ এঠাইলৈ। এটা সৰুকৈ অনুষ্ঠান আছে আৰু অনুষ্ঠানটোৰ বিষয়ে দাদাই জনাব মোক খাই দাদা এয়া জনাই দিয়কচোন অনুষ্ঠানটো আপোনালোকৰ এই অনুষ্ঠানটো জনাই দিলে হ'ল মানে অনুষ্ঠানটো কিহৰ ওপৰত পাতিছে সাধনা নৃত্য একাডেমী ভবানীপুৰৰ উদ্যোগত আৰু নতুন চাউলাবাৰী গঞা ৰাইজৰ সহযোগত আজি উপেন্দ্ৰ সংগীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠান কৰা হৈছে। বৃক্ষৰোপণ হৈ গ'ল, এতিয়া মুকলি সভা হ'ব। এতিয়া তাৰমানে বিয়লি মুকলি সভা হ'ব। এতিয়া সমবেত সংগীত প্ৰতিযোগিতা হ'ব, তাৰপিছত আমাৰ বিভিন্ন অনুষ্ঠান আছে। সেয়াই আৰু ঠিক আছে। তো এই অনুষ্ঠানটোত আজি আমিও ভাগ ল'ব পাই বহুত ভাল লাগিছে। এইফালে এই বা দুজনীৰ লগত গুচি আহিছে চুমিবা আৰু মৰিবা। তো মই গোটেই ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক আৰু এই অনুষ্ঠানটোৰ পৰা আমি যাম একেবাৰে জাৰ্ণি। আজি হৈছে ভূপেন হাজৰিকাৰ কি হয় জন্মতিথি। গতিকে জন্মতিথি উপলক্ষে আমি আহিছোঁ এইডোখৰ কি কয় চাউলাবাৰীত আহিছোঁ। এটা খুব সুন্দৰ অনুষ্ঠান হৈছে। ইয়াতে চিত্ৰাংকন প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা চব হৈ আছে। গতিকে প্ৰাণজিতে দেখাব আৰু মই দেখাম এতিয়া এইফালে চাম মৰিবা চাহ খাই আছোঁ। তাৰপিছতে বাকীখিনি তুমি দেখাবাই আৰু অ'কে মই দেখাম বোলে আমাৰ পম্পী আছে এইজনী মুখে লুকাই থাকে আৰু ইয়াত চাহটো খাই লওঁ। তোমাৰ ইউটিউব চেনেল আছে? আপোনালোকে চিনি পাইছেনে নাই? তেওঁলোক ইতিহাস থিয়েটাৰৰ লগত জড়িত। এবাৰ ইতিহাস থিয়েটাৰত তেওঁলোকে অভিনয় কৰি আছে। তেওঁলোক অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ মহাময় অভিনেত্ৰী ময়ূৰী দত্ত আৰু চুমি ভৰালী। তেখেতক আমি সাধনা নৃত্য একাডেমী আৰু নতুন চাউলাবাৰী তৰফৰ পৰা একোখনি ফুলান গামোচাৰে সম্বৰ্ধনা জনাওঁ। তেখেতক প্ৰথমতে আমি ময়ূৰী দত্তক সম্বৰ্ধনা জনাবলৈ যোগীৰঞ্জন মেধিক অনুৰোধ জনাইছোঁ। এইবাৰ সম্বৰ্ধনা জনাব চুমি ভৰালীক। তেখেতক সম্বৰ্ধনা জনাব জিতি ৰাজ দাসে। এই চেগতে আমি দুগৰাকী অভিনেত্ৰীৰ পৰা চমুকৈ দুআষাৰ ৰাইজক সন্মতি কোৱাৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। উপস্থিত সমূহ ৰাইজক মোৰ শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিলোঁ। লগতে উপস্থিত কণ কণ ছাত্ৰ ছাত্ৰীসকলক মোৰ বহুত বেছি মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আহি পাইছোঁ, লগত শুনা পালোঁ, এটি গীত খুব সুন্দৰ লাগিল। সৰু হৈ থাকোঁতে আমিও এনেকৈ অনুষ্ঠানবোৰত এনেকৈ মানুহৰ বাবে বিভিন্ন সংগীত বিভিন্ন গীতসমূহ আমি গাইছিলোঁ। মনত পৰি গৈছে আহি। আৰু আমি বৰ্তমান গম পাইছোঁ এবাৰ ইতিহাস থিয়েটাৰৰ লগত জড়িত হৈ আছোঁ। থিয়েটাৰ ইতিহাস এইবাৰ অসমৰ বিভিন্ন প্ৰান্তত খুব সুন্দৰকৈ অনুষ্ঠিত হৈ আছে। ৰাইজৰ বহুত বেছি মৰম বুটলিবলৈ আমি সক্ষম হৈছোঁ। ৰাইজে বহুত বেছি সহযোগ কৰিছে আৰু বিভিন্ন প্ৰান্তত আছে। আপোনালোক চাবলৈ আহিব আমাৰ নাটকবিলাক। আমাৰ গীতবোৰ ইতিমধ্যে খুব মৰমেৰে আঁকোৱালি লৈছে সকলোৱে। আৰু আটাইতকৈ ডাঙৰ কথা কি, ইমান এটা মহান অনুষ্ঠানলৈ মতাৰ বাবে প্ৰথমতে মই ধীৰাজ দাৰ লগতে এই অনুষ্ঠানটোৰ সৈতে জড়িত প্ৰতিজন বিষয়ববীয়া কৰ্মকৰ্তাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব বেছি ভাল লাগিছে। এনে এটি মহান অনুষ্ঠানত মই উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। আৰু কি ক'ম, সুধাকণ্ঠৰ শ্ৰী চৰণক মই প্ৰণিপাত জনাইছোঁ। সকলো ভালে থাকক, সুস্থ থাকক। মোক ইয়ালৈ আমন্ত্ৰণ কৰিবৰ বাবে অশেষ ধন্যবাদ। তো এনেকৈ আমি অনুষ্ঠানটোৰ পৰা আহিলোঁ। আহি ধুনীয়াকৈ খিচাৰি খাই আহিছোঁ নবা। আজি জাৰ্ণিত ভাত নাখালেও ভাল লাগিছে। তাতে প্ৰসাদ হিচাপত খাইছোঁ, সঁচাকৈ ভাল লাগিছে। খিচাৰি ইমান বেছি খাবও নোৱাৰি যেনিবা। তো আমি গৈ আছোঁ আনন্দপুৰলৈ। আৰু এতিয়া অলপ আগত আমি কেন্দুগুৰি পাম। কেন্দুগুৰিৰ পৰা আমি পাঠশালা হৈ এনেকৈ বৰমা হৈ আমি গৈ আছোঁ ক'লৈকে আনন্দপুৰলৈকে। তো এইটো পেণ্ডেলো আমাৰ দুদিনীয়া। তো বলকচোন একেবাৰে ৰুম দিয়ালৈকে বনাই গৈ আছোঁ। এনেকৈ আহি আমি বৰমা পালোঁ। এতিয়া বৰমাৰ পৰা আমি লেফ্ট ছাইডে যাব লাগিব আনন্দপুৰলৈ। ইয়াৰ পৰা আৰু বৰমাৰ পৰা 14 কিলোমিটাৰ আছে। তো এতিয়া আমি ব্ৰিজৰ ওপৰত নুঠোঁ, লেফ্ট ছাইডে যামগৈ ব্ৰিজৰ তলেদি। তো গৈ আছোঁ ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। চলো। In 300 meters, turn left onto National Highway 127E.
আচলতে সেইটো আহি পালোঁ মানে আৰু 800 মিটাৰ আছে বাৰু পেণ্ডেললৈকে ৰাস্তাডোখৰ অলপমান বেয়া একো নাই তো আমি গৈ আছোঁ মানে আমি বৰিমাখাৰ পৰা ৰাইডত সোমাই আহি অলপ আগত এখন দলং পাই দলংখন পাৰ হৈ আহি মই ভিডিঅ' কৰা নহ'ল বাৰু দলংখন পাৰ হৈ আহি অকণমান আহি আকৌ ৰাইট চাইডে সোমাই দিলোঁ বৰিমাখাৰ পৰা তো আহিব বৰিমাখাত আমি যোৱা বছৰ কৰিছিলোঁ ৰাষ্ট্ৰীয় থিয়েটাৰ আৰু এইবাৰ ইতিহাস থিয়েটাৰ আহিছোঁ ইয়াত আনন্দপুৰত আৰু বহুতে কৈছে আনন্দ বজাৰ নহয় আনন্দ বজাৰ ঠাইডোখৰো বেলেগ আনন্দপুৰো বেলেগ তো আমি আনন্দপুৰলৈ আহি আছোঁ 2টি নিশাৰ কাৰণে আজি প্ৰথম নিশাৰ নাটক দিছে দৰা যাত্ৰী তো এয়া মই ভিডিঅ' কৰি দেখুৱাইছোঁ আপোনালোকক আৰু মোটামুটি কিমান আছে 550 মিটাৰ আছে মই মানে লোকেশ্যন চাই গৈছোঁ এয়া লোকেশ্যন মোবাইলত 500 মিটাৰ পিছত আমি পেণ্ডেল পামগৈ আৰু ব'লক আহি পালোঁ আমি আনন্দপুৰ পেণ্ডেলটো আপোনালোকক দেখুৱালোঁ ইয়াত গান বাজি আছে মই কাৰণে ভালকৈ ভিডিঅ' কৰিব পৰা নাই মোৰ ৰুম ছেটেল হৈ গ'ল এতিয়া বাৰ ৰুমটো বাকী আছে বাক ৰুমত থৈ মই ৰুমটো দেখুৱাই গৈ আছোঁ আপোনালোকক চাই থাকোঁ তই ৰুম পালি এইকেইজনী ৰুম পালি নাই কেলে ভাত খালি নাই যোন ভাত খালি নাই এইজনী কেৱল লুকাই এই কেমেৰা ওলালে লুকাই এইজনী ৰশ্মি ভাত খালি আৰু তুমি ছাতাৰ তলতে কথা কোৱা মোক দেখাব নালাগে ভাত খালি নে কিয় খোৱা নাই তো সিহঁতৰ বাছখনো এনেকৈ আহি পালে আৰু আমিও আহি পালোঁ এতিয়া মোৰ ৰুম পালোঁ এতিয়া বাৰ ৰুমটো পোৱাৰ পিছত মই ৰুমত গৈ দেখুৱাইছোঁ কিব এইটো ইয়াতে গাড়ী সোমাই দিলোঁ ভিতৰত এতিয়া মই অকণমান খোজকাঢ়িব লাগিব আমাৰ ৰুমলৈকে বেছি দূৰত নহয় একেবাৰে ওচৰত খোজকাঢ়িহে মই বাক লৈ যাব পাৰিমগৈ আৰু আমাৰ ৰুমত গৈ মই ভিডিঅ'টো শেষ কৰিম আৰু এইটো পেণ্ডেল এইটো ৰুম ইয়াতে আমি 2টা দিন থাকিম একেবাৰে পেণ্ডেলৰ সন্মুখতে ইয়াতে এইটো ৰুম